ৰজা এজন, ৰজাৰ গাদীও এখন। এজন যাব, তেতিয়াহে এজন আহিব। আজি এইটোত ছাৰ মোৰ মতে আজি এইটো কোৱাইছে এতিয়া কমল দা আৰু যতীন দাৰ যুঁজটো চাবৰ কাৰণে কমেণ্টবিলাক কেনেকুৱা? চেক্সি 1 মিলিয়ন ক্ৰছ কৰিছে না পুৰা ক্ৰছ আৰু এতিয়া মোৰ মতে আৰু যাব আগবাঢ়ি ভাল হওক, টপ 30 হৈ গৈছে বেষ্ট মিনৰ পৰা খানা এটা খাব লাগিব বুলি। আৰু দাদা চবতকৈ ভাল কমেণ্টছ কেনেকুৱা কমেণ্টছবিলাক চেক্সি কমেণ্টছ ইয়াতে এটা আছে কমল দা জুই হাৰ্টবিলাক আহিছেনে? হাৰ্ট জুই চব এফালে আছে যতীন দাৰ জুইবিলাক চাগে মোৰ লগত নাই, চব ইয়াৰ লগত হাৰ্ট জুই আপোনাৰ আছে দাদা চবতে দুটাৰে সেইবিলাক এতিয়া আহাৰ বাৰু হেৰিও নাই। এতিয়া লেকচাৰ বাদে খানাৰ হিচাপ উলিয়াই এতিয়া খানা বিহুৰ কাৰণে খানা নাখাবি নেকি? এই চাওক মানে এইটো কেনেকৈ হৈছে মই গম নাপাওঁ, কিন্তু আমাৰ অগ্নিমানৰ এতিয়ালৈকে 4,37,000 অকল ইউটিউবত, আৰু গোটেই প্লেটফৰ্ম মিলাই 1 মিলিয়ন ভিউজ আমাৰ পাৰ হৈ গ'ল। প্লাছ কমেণ্ট ছেকশ্যনছ আৰ ৰিয়েলি গুড। চবেই কয় যতীন দাৰ কাম বেক, যতীন দা ভাৰ্চেছ কমল লোচন ৱাও, যতীন দা ৱাও। আৰু আমাৰ ইউটিউব আৰু আমি কি ফো মানে তো ট্ৰেইলততো মই নাথাকিলোঁ। আৰু পোষ্টাৰখন যে বনাইছিলে যে এই এটা চুকত যে এনেকৈ দিছিলে আৰু পিষ্টলটো দাঙি মই এনেকৈ আছোঁ, মুখখনো ভালকৈ দেখা নাপায়, এইটো মোৰ লগত কিয় কৰিলা? তুমি কথাবিলাক পাতিছিলাম বেলেগকৈ, কিন্তু এতিয়া হৈ আছে যে বেলেগ কিয়? চাউল দাইলবিলাক পিছত লিখিলে হ'ল। হাঁহ লিখ এটা মোৰ নামত, এটা মতা হাঁহ মোৰ নামত 2টা কেৰেচীয়া দুটা মৰিয়া 3টা লিখ না +3 কৰি দিম মোৰ 4টা। চাওক মই মানে একদম প্ৰথম মই কি দেখুৱাব বিচাৰিছিলোঁ যে 2টা জেনেৰেশ্যনৰ এক্টৰ, ঠিক আছে, একদম 90s লেজেণ্ডাৰী এক্টৰ ষ্টাৰ যতীন বৰা আৰু নতুন উদীয়মান মানে আপুনিও হয় বাট নতুন উদীয়মান শিল্পী কমল লোচন, ইহঁত দুটাৰ মাজৰ যিটো ক্লেছ, সেই ক্লেছটোক মানে মই USP বনাই পেলাই গৈ আই প্ৰীতি কি খবৰ? চোৱা ভাল বাৰু, তোমাৰ ভালনে? বঢ়িয়া। চোৱা না কমেণ্টবিলাক কিমান ধুনীয়া আহিছে। যতীন দা ৱাও, কমল লোচন ৱাও, আৰু আমাৰ ট্ৰেণ্ডিঙত গুচি গ'ল ন, এইটো হাইপত 30 নম্বৰ টপ 30ত আমাৰ অগ্নিমানৰ প্ৰমোটো আছে হয়নে? চোৱা দেখিছো, ভাল লাগিছে। থেংক ইউ ছ' মাছ। ৰেছপন্সো ভাল, চব ভাল, প্ৰমো ধুনীয়া, কণ্টেণ্ট ধুনীয়া হৈছে, আৰ্টিষ্ট ভাল আমাৰ, কিন্তু বেয়া হৈছে নহয় মিনময় কথাটো। তই চব কথাতে কি আৰ্গুমেণ্ট কৰ? মই কিবা এটা ক'লে ওপৰত কথা ক'ব, কিবা এটা ক'লে ওপৰত কথা ক'ব। আৰে মই 3টা হাঁহ দিম বুলি ইমান সময় হাঁহ খাব কোনে বে? চবেই খাব, তুমি খাব চব কথাতে চিনিয়ৰ মোক ক'ব দে, এজন চিনিয়ৰ আৰ্টিষ্টক কেনেকে কথা ক'ব লাগে সেইটো অন্তত জানিবি, বহুত কাম কৰিছো 89ৰ পৰা বে। জানোৱে যতীন দা, মই ৰেচপেক্ট কৰোঁ আপোনাৰ কামৰ ক্ষেত্ৰত, কিন্তু হাঁহৰ ক্ষেত্ৰত কি আৰু এইবিলাক মই এটা ক'লে আপুনি আৰু 2টা ওপৰত কৈ দিয়ে। তই লাষ্টত কি ক'লি? কিটা হাঁহ কি ক'লে? 4টা মোৰ ফালৰ পৰা কেৰেচীয়া। টোটেল কিমান হ'ল? টোটেল 6টা হ'ব, যতীন দা 2টা মোৰ 4টা। 6টা হাঁহ। 6টা হাঁহ। মানুহ কেইটা? মানুহ বেছি না আৰু এক মিনিট মানুহ বহুত চবকে কম ন, চব কথাতে চিনিয়ৰিটি চিনেমা বেছি কৰিলে বুলি আৰু হাঁহৰ ক্ষেত্ৰতো চিনিয়ৰিটি নেকি? চব কথাত আৰ্গুমেণ্ট, চব কথাত কিবা এটা ক'লে কুল ডাউন কৰি লওক মই কৰি আছো ভাই। এক মিনিট ৰ শুন। কটুজ ভাই এইবিলাক বোলে কিবা পাব্লিচিটি ডিজাইন কৰিছে বোলে, এই বেলেগ মানুহ নাৰাখি অকল। এইবিলাক আমাৰ থ্ৰুদি আৰু পাব্লিচিটিৰ কথা তুমি মোক নক'বা হা, এই যে চিনেমাৰ যে পাব্লিচিটি কৰিব লাগে, ঠিক আছে, ডিজিটেল মাধ্যমটোক যে ব্যৱহাৰ কৰিব লাগে, এই প্ৰথম আৰম্ভ কৰা মানুহটো মই। তাৰপিছত মই থকা নিজে চিনেমাখনত মই নাই। নাই আছে কিয় নাই? নাই মই ক'ত আছো? হিৰইন বুলিয়ে আনিছিলা ন, চাবলৈ গ'লেতো ইমান ধুনীয়া কেৰেক্টাৰ। এইবিলাক কথা নাই। আৰু ক'ত আছে আমাৰ হিৰো ভিলেন বহি? হা লিখ না কি চাই? আৰে 3 খাজা কথা ক'লো আৰে মই তাকেতো কৈছো। মই ফোন কৰিলো না 3 খাজা লিখ। এই কি হ'ল ইমান অগ্নিমানৰ প্ৰমো ওলাল, তাত আপোনাৰ 2জন আছে, মই নাই। হিৰো ভিলেন থাকিব লাগিব ন, ফাৰ্ষ্ট টিজাৰ এইটো মানে আজিকালি এনেকৈ হয়। একদম বঢ়িয়া, হিৰো ভিলেন থাকিব লাগিব, তেতিয়াহ'লে হিৰইন ক'ত?
হিৰোইনটো কোনো এটা চিনতে নাই কেৰেক্টাৰৰ ইম্পৰ্টেঞ্চ বুলি কথা এটা আছে একদম তেতিয়াহ'লে চিনেমা আৰু ভিলেইন ৰাইট ৰাইট তো যতীন দা এফালৰ পৰা গুলিয়াই মানুহ মাৰি গৈছে কমল লোচনে এফালৰ পৰা কাটি গৈছে সেইটোৱে চিনেমা সেইটোৱে কাহিনী হ'ব নে না, না, না। যদি ৰেহমান কেৰেক্টাৰটো নাথাকে এখন চিনেমাৰ কিবা অৰ্থ থাকিব মোৰ কেৰেক্টাৰটো প্ৰেৰণা কেৰেক্টাৰটো ওৱান অফ দ্য মষ্ট মানে ষ্ট্ৰংগেষ্ট কেৰেক্টাৰ আই হেভ এভাৰ প্লেড ইমান ধুনীয়া স্ক্ৰিপ্ট গোটেইখিনি ইমান ধুনীয়াকে কৰিলে মানে গোটেই মোৰ লাষ্ট কথা যিটো ওলাব সেইটোত মই থাকিব লাগিব কথা সেইটোৱে আৰে থাকিব কি এই অকলে এটা বনাই দিবা এই মাংস মই কৈ আছো হিমাংশু দা টিজাৰটোতো আপুনি ওলাই আছে প্ৰেৰণা মানে প্ৰীতি তুমি ওলাই আছা টিজাৰটোত বৰ ধুনীয়াকে ওলাম কিন্তু এতিয়া সদ্যহতে আমি কণ্টেণ্ট বুলিবলৈ আমাৰ যিটো শ্ৰদ্ধাৰ জুবিন দা দ্য লেজেণ্ড জুবিন দাৰ যিটো গান আছিলে আমাৰ অগ্নিবাণৰ কাৰণে সেই গানটোৰ অডিঅ'টো ৰিলিজ কৰিম বুলি ভাবিছো তিনিটা কমলকে ভুল ভাবিছো নেকি যদি জুবিন দাৰ কথা আহি গ'ল তেতিয়াহ'লে ইয়াতে আৰু বেলেগ আপত্তি নাই যি আছিল সেইটো ইয়াতে সামৰি চলো টাইটেলটো কি জুবিন দাৰ এইটো লাষ্ট হ'ব নেকি ইয়াত জুবিন গাৰ্গৰ মোৰ জাৰ্ণি আৰম্ভ আৰু সেই গানটো অগ্নিবাণ জনমে জনমে দিগন্ত ভাৰতে মিউজিক কৰিছে চলিড গান কৰিছে তেনেহ'লে এবাৰ সকলোকে মাঘৰ বিহু উইচ কৰি দিয়ক আৰু আমাৰ জনমে জনমৰ গানটো আহি আছে বুলি জনাই দিয়ক প্লিজ আমাৰ সমূহ অসমবাসী ৰাইজক অগ্নিবাণ পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অতি সোনকালে আপোনালোকৰ মাজলৈ আহিছে জুবিন গাৰ্গৰ শেষ গানটো জনমে জনমে মই প্ৰীতি আমি ৰিচেণ্টলি আপোনালোকৰ আগত ভিডিঅ'টো দিম আৰু পুনৰ অগ্নিবাণ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু সেৱা জনাইছোঁ থেংক ইউ ছ' মাছ থেংক ইউ